Hello guys, good evening ইটো 4টা বাজিছি তাৰ পিছত মই ভিডিওটো ইটোহে ষ্টাৰ্ট কৰিছো মানে মই ভিডিওটো আলহা লাগি গৈছিল আজি মানে দিনটো ঘৰত ঘুমাই আছো বেমাৰ সেমাৰ হনাই হুলিও মই ঘুমাই আছো কাৰণ ঘুমাই মজা লাগে বাস ফেন্টাস্টিক এই পিনে আইছো মই পুখুৰী পাৰত মই বৰ্তমান ঘৰৰ পৰা খুস্কাৰি নহয় সাইকেলত আহি ইটো মই মানে এনে এটা ব্লগ বনাই দিলো এনে ইচ্ছা গেল তন্দৰ লগত কথা পাতব লাগিন তন্দৰ কি খবৰ কমেন্ট বক্সত কবি তন্দে ভাল লাগছি কিবা লাগছি মই নকং আজি ভিডিওটো তন্দৰ খবৰ লম তন্দৰ কি খবৰ তন্দে কৰ পৰা আইছা চাব লাগিন মানে কৰ পৰা চাই আছা ভিডিওটো বাহৰ তলৰটো কি মজা হৈ আছে এই আছা ধুনিয়া তাৰ পিছত ইফালে মেটকা আছে মেটকা মাছো আছে এইদিকে ইটো এটা পুখুৰী তাৰ পিছত যি ধুনিয়া ভিউ ধুনিয়া ইয়াতে ভাবিছা না গৰম দিনত কি নাজানো মানে বতা বহুত দে মজাও লাগে এই পিনে লাও চাও খেতি কৰি আছে অলপ ভালকে ফোকাস কৰিব লাগিব তলত কাৰণ হাফ সাপ থাকব পাৰে না সানসেট চা গাইস সানসেট ইপিনে ধান চান নিবৰি ৰুছিল না নাই ৰুৱা চাগে ইয়াত ৰুছিল না নাইবা এইবাৰ নাজানো তাৰ পিছত ইফালে দি ধুনিয়াকে ট্ৰেইন লাইনটো ইটো তনকটো আগতে কিন্তু কোনটোবা ব্লগত মই দেখাইছিলো মনত চনত নাই তাৰ পিছত ইফালে আছে সাফা কৰিব লাগিব সাফা কৰাই আছে মই বাকি কিনি কি কৈ থাকা নাই মই নাজানো ইটো আৰু আমাৰ কৰণ ये पिही कलर का है ই কথা পাতি আহি আছে তাৰ পিছত মই আৰু তন্দক মই এই ট্ৰেইন লাইনৰ উঠি কিনে দিখম তন্দক মজাকে আৰু ইটো মই মানে বেছি দীঘলীয়া নকৰং ইটো ঘৰত যাই কিনে আপলোড মাৰিমে কাক মোক না ব্লগ ৰোৱা মোক সন্মুখৰ পৰা দেখাছি বোলে সি আজিহে মই এনেকৈ মানুহৰ আগত ইমান নবনাক না অলপমান লাজ চাজ লাগে মানে এই ষ্টেপ বাই ষ্টেপ বাঢ়িব লাগিব না ফাৰ্ষ্টতে অলপ লাজ লাগব ইনকে ষ্টেপ এটা বাঢ়িম ইনকে বাঢ়ি যাব নৰং ইনকে গেলি ইনকে পুৰি আহিম সেনেকৈ আৰু কথাটো লাহে আগবাঢ়িম তেতিয়াহে ডাঙৰ ট্ৰেইন লাইনৰ ওপৰত উঠি ললো ইফালে ট্ৰেইন অহা যোৱা কৰে এইটোতো তন্দিও জানা ময়ো জানো ইয়াতে গুৰু চুৰু দৰৱ দি থৈ দিয়া আছে এইবিলাক চব লাও খেতি কৰিব লাও মানে চবে খেতিয়ক ইয়াতে চব খেতিয়ক চবে লাও খেতি কৰিব এই আছা আমাৰ এই কোনবখিনি নাজানো মই ইয়াৰ পৰা দেখাই দিব নৰং মই মানে ইমান যায় নাথখংনা পথাৰত ভালকে নাজানো তাত গিলি এইখিনি আমাৰ বুলি গম পাং কিন্তু দূৰৰ পৰা এইখিনিত মই আঙুলি দেখুৱাইছো এইখিনিতে ক'তবা আছে এইখিনিৰ পৰা মই মানে ফ'কাছটো কৰিব নোৱাৰে মোৰ চকুটো এইটো আমাৰ আলু এইটো কলা ভুটটো চা না ইমান দূৰৰ পৰাও বগা দেখা পাইছি ইমানে বগা ইমানে খাতৰা বগা নাহি সেইকাৰণে তো লাও খেতি কৰাত কাইবা সাৰ দিছি কাইবা কিবা দিছি কিন্তু মেইন সাৰটো বস্তুকেইটা কিবাৰ পৰা আনছি দে ব্ৰইলাৰ গু দিলি অলপমান আইছি চাই মৰে আইছি ঐ জানা নাই ইয়ৰে গাৰ্লফ্ৰেণ্ড আছে মৰে নাই তাৰে আছে চা কথা পাতি আছে নহ'লেতো ইমান কথা নাপাতে আমাৰ ই পোৱালিটোৰো আছে বোলে এনে কৈছো ইয়ৰটো মই নাজানো আছে না নাই আছে ইয়ৰ আছে দুটো আছে তাৰ মৰে নাই গাইছ তনক মই ডাইৰেক্ট ইনষ্টাৰ হোৱাটছআপ চব মেছেজ স্ক্ৰীনশ্বট দেখি দিব পাৰিম কিন্তু নেদং কাৰণ সেইটো দীঘলী অভাৰ কিবা হৈ যাব তথাপিও মই যাই আছো ইনকে হ'ব লাগিব তেতিয়াহে ধুনীয়াকৈ মোৰ মুখখন দেখা পাবি পিছফালে হ'লে কিবা হৈ যাব এই কুকুৰটো মোক কি কৰি আছে বুলি চাইছে চাবি মই তহঁতক দেখাম এইটো এইখিনি এইটো ৰদে ক'ত আছে এইটো ডগিটো মোক চাই আছিল কি কৰিছি বুলি কিনে তো আমি এইকেইজনে ডিছকাছ কৰি আছোঁ 31 তাৰিখে মই বাচ্চা পাৰ্টিকেইটাৰ লগত পিকনিক খাম 31 তাৰিখটো বিদায় দিম সেনেকৈ আৰু না মই এনেকৈ হৈ যাওঁ এনেকৈ পিছফালে যাব লাগিব এই নাই মোৰ চেণ্ডেল সৰি পৰি আহি গৈছি নহ'ব এনেকৈ হ'লে কথাটো নহ'ব এনেকৈ যাই থাকিব লাগিব 31 তাৰিখে কিবাখিনিত চাম এইখিনিত নাখাং এইখিনিত খাম কাৰণ এইখিনিত বহুত কিবা কিবি ধৰণৰ বস্তু আছে তাত সেইকাৰণে তাৰ পৰা দূৰত থাকিব লাগিব আমি তেতিয়াহে মজা লাগে ভিডিঅ'টো প্লেবেক কৰি চালোঁ ভিডিঅ'টো বনালেও মজাই দেখা পাইছি কাৰণ চানটোও দেখা পাইছি মোৰ মুখখনো বগা দেখা পাইছি মোৰ মুখখন মানে মেইন বগা দেখা পাবই লাগিব ক'লা মানুহ বগা দেখা নাপালে কি হ'ব সেনেকৈ আৰু না এনেকৈ যাই আছোঁ বগা দলং দেখুৱাইছোঁ বগা দলঙত বহুত হিষ্ট্ৰী আছে সেইগিলান হিষ্ট্ৰী বাদ দি কেতিয়াবা আহি যাব মই নকওঁ মই ইমান হিষ্ট্ৰী মানে এক্সপ্লেনেশ্যন কৰিব নাজানো মই মাষ্টৰো হ'ব নোৱাৰিম মাষ্টৰ গোটেই ষ্টুডেণ্টক মাৰি ফেটা লাল কৰি দিম এনেকৈ মই সিদিনাখন ছোৱালীকেইটাতো গোটেই ঘেৰাৱে কৰি ল'লা এইটো ভিডিঅ' দিং এইটো মজা লাগিব এইটো দে সিদিনাখন গাইছ আমাৰ গাঁৱত এটা অধিৱেশন আছিল না তাতে ছোৱালীকেইটা চিনি পোৱায়ে মোৰ লগৰ এইয়া ভাস্কৰ তাৰ সেন্দৰ গাঁৱৰ ছোৱালীকে মানে সিপিনে আৰু না মোক আগ্ৰিয়ে লৈছে ফটো উঠবা লাগিল মই মানে কি কৰোঁ কি নকৰোঁ সেনেকৈ মই ছোৱালীৰ ওচৰত কেতিয়াও যাই পোৱা নাই না গ্ৰুপত ফটো উঠিব নাই গোটেই মুখামৰ ওচৰত আহিছোঁ মই একদম কুপি গৈছোঁ কি কৰোঁ কি নকৰোঁ লাগি গৈছি দেখা নাই কৰি আছে আলুটো কৰি আছে তাৰে ভাল লাগছি পায়
ইটো গাইছ তনেতো গম পালি ইয়াৰ গাৰ্লফ্ৰেণ্ড আছে বুলি কিনে কাৰণ সি তাৰ পৰা কথা পাতি আহিছে চা মোৰতো নাই ময়ো কথা পতা নাই ইপিনে আলুটো মোক ভাত দি থাকোঁতে দেখাইছিলে তাৰ পৰা আচ্ছা মই কি কৰোঁ কি নকৰোঁ লাগি আছিলোঁ জানানা তাৰপিছত এইটো গাইছ এইটো কি কয় লাইনটোতো আহি গ'ল এইটো বহুত দিন হ'ল মই দি নাহা বহুত চেঞ্জ হৈ গ'ল নতুনকৈ বনাইছি ন হা মইতো মাক কৈছোঁ বহুত দিন হ'ল নাহা ঐ ইদি খোজকাঢ়িব পৰা বনাই দিছি ৰ মই তহঁতক দেখুৱাই আছোঁ এনেকৈ গাইছ আজিৰ ব্লগটো এনেকৈ মজা হ'ব এনেকৈ মজা হ'ব মই নকওঁ মজা হ'ব বুলি মজা নহয়েই কাৰণ মজা কোন যে ভিডিঅ' কয় একদম অকৰা নহয় একদম ধেমালি ফানি য'তে ত'তে যাৰে তাৰে গালি খোৱা সেইটোকে কয় অকৰা মইতো সেনেকৈ অকৰা নহয় ভাই নৰ্মেল ভিডিঅ' বনাম নৰ্মেল তহঁতেও ভিউৱাৰ মোৰ নিচিনা নৰ্মেল থাক ইনষ্টাৰটো সেইটো মানুহ বেলেগ দেচোন মই সেইটো ইনষ্টাৰটো মই নহয় সেইটো মানে মোৰ নিচিনা সেইটো ছেকেণ্ড পাৰ্চনেলিটি এইটো মোৰ অৰিজিনেল এইটো ঐ ইয়াতে কালাৰ চালাৰ দিছে নেকি না কি বা নাজানো ইপিনেদি যাই আছোং মানে এইটো খোজকাঢ়া বনাই দিল ভালে লাগছি খোজকাঢ়াটো ইমানে মজা লাগছি মজা লাগি গৈছি নুদি নুদিয়ে পালোহি ট্ৰেইন এতিয়া আহিব না নাহিবা পাত্তা নাই এতিয়া নাহিব নেকি ট্ৰেইন গাইছ দেখাইছোঁ তহঁতক মই লোকেশ্যনটো ধুনীয়া কি ধুনীয়া মোক ফটো এখন ল ঐ নিচান ফটো ল মোক ধুনীয়া লাগব হেল্ল' গাইছ ফটো চটো উঠি ললোঁ ষ্টৰিত দেখা পাবি তহঁতে ইনষ্টাৰ যদি ইনষ্টাৰ ষ্টৰি চাই যদি চাই ল'বি ফটো ধুনীয়া উঠিছোঁ বিলিটো ডুবব আৰম্ভ হৈ গ'ল ডুবব আৰু মজা তাৰপিছত মই এনেকৈ যাই আছোঁ এই দুটা আগত পালাগে মই অলপ দাউৰোঁ খলং ইমান জোৰ দাউৰিব নোৱাৰা ইহঁতে যি ধুনীয়া আছিল জানা নাই ইহঁতে কেইদিনমান নহয় 2022 নেকি না 23 এইটো কি 24 ন 2022 যি ধুনীয়া দেখা হৈছিল এইটো মানে ৰিঅৰ্গেনাইজেশ্যন কৰিছিল ৰিঅৰ্গেনাইজেশ্যন নহয় এইটো এনেই যাহাৰ তাহাৰ ইংলিছ মাৰি দিলোঁ মই ৰিঅৰ্গেনাইজ না কি কয় এইটো নাজানো মই মুঠতে মাৰছি কুৰ্চি আৰু না মোৰ মুখত যি ইংলিছ আহিছে মাৰি দিছোঁ সেনেকৈ উগৰ আহি গৈছে ভাত খাইছিলোঁ না মই এতিয়া হাল্লা কৰি কি হৈছে বুলি ক'ব মই আৰু জচতে হাল্লা কৰি দিলোঁ বাছ বগা দলঙত খোজকাঢ়ি আছোঁ কাৰণ এইটো বগা কাৰণে বগা দলং কিন্তু কেঁচা হৈ গৈছি হৈ যাব কেঁচা একো নহয় চুলি যায় আৰু ঠাণ্ডা লাগলো মোৰ হুডিটোৱে বাচ্চাৰে এইটো আলু তাত আছে তাৰপিছত তাৰ পৰা হুডিটো লৈ কেনে মই ধুনীয়াকৈ পিন্ধি ল'ম ইতো ঠাণ্ডা আহিছে কাৰণ আমি নদীৰ ওচৰত আছোঁ তো নদীৰ ওচৰত মানে বায়ুটো এনেকুৱা চুকলুত ঠাণ্ডা মাৰে ইয় ফোনতে ব্যস্ত হৈছে চাহি খাতৰা বস্তু সি ফোনতে ব্যস্ত হৈ থাকে এই মুখখন ঢাকাই আছে নিচানে মুখখন ঢাকা মানে দেখুৱাব লাগিল বেয়া লাজ কৰে ইয়াৰ নাম হা তাকে এইটো নামটো হৈছে নিশান্ত হ'লেও কি হ'ব দি দিলোঁ মই তাক আলুগুটি নাম দুট মই এটা মিনি ব্লগ বনাওঁতে গাজা লাগিছিল কিন্তু আৰু মিনি ব্লগ মই 1 তাৰিখৰ পৰা ষ্টাৰ্ট কৰিম 1 তাৰিখৰ সেইখিনি সিটো ভিডিঅ'টো নাই ৰ মোৰ পুনিত ছুপাৰষ্টাৰৰ ডাইলগ গাজা আছিল সেইটো মই মিনি ব্লগ আৰু এবাৰ দিয়া ষ্টাৰ্ট কৰিম মানে মৃন্ময় মিনি বুলি এটা প্ৰফাইল আছে ন মোৰ ইনষ্টাত তাতে মিনি দিম তাৰপিছত এইটো নেকি মেইন প্ৰফাইল মোৰ যিটো নেকি মিমো ভাই আছে মিমো ভাইৰ মই গাজা ৰ'জ ভিডিঅ' দি দিম এনেকৈ আৰু একবাৰ ষ্টাৰ্ট কৰিব লাগিব মজাকৈ এতিয়া ভিডিঅ'টো মই এডিট কৰি কিনে দিমেই মই 6টা বজাত আজি কেই তাৰিখ আজি 29 ন 29 তাৰিখ আজি জাষ্ট দিমেই 6টা বজাত পাব্লিক কৰি দিমেই মই ভিডিঅ'টো মজাকৈ তহঁতে নেক্সট ভিডিঅ'ৰ সৈতে লগ পাইছোঁ গাইছ মই এনেই ধেমালিতে বনাই দিলোঁ মজাতে সেনেকৈ আৰু না এনেকৈ দি থাকিম